63 পেজৰ এটা কুৱেশ্যন পেপাৰ হয়তো এজন ছাত্ৰই পঢ়িবলৈ গলে 3 ঘণ্টা শেষ কৰিব নোৱাৰিব। এটা চেপ্টাৰত প্ৰায় 60 70 100টাকৈ প্ৰশ্ন দিয়াৰ পিছতো সেই প্ৰশ্নবিলাকৰ পৰা কোনো ধৰণৰ প্ৰশ্ন ডাইৰেক্ট কমন নিদিয়াকৈ তেওঁলোকে নিজৰ মইমতালিৰ কিছুমান প্ৰশ্ন এতে প্ৰস্তুত কৰি তাৰ পিছত মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীবিলাকক ফেচ কৰিব দিছে। কিমান % ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিবলৈ সুবিধা পাব? যিসকল পৰীক্ষাৰ্থীয়ে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দি আছে তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। আপোনালোকে সকলোৱে ভিডিঅ'টো অলপ গুৰুত্ব সহকাৰে লৈ ভিডিঅ'টো যিমান দূৰ পাৰে বেছি পৰিমাণে শ্বেয়াৰ কৰিব আৰু যিসকল ব্যক্তিয়ে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বনাইছে তেওঁলোকৰ ওচৰলৈ যাব লাগে আৰু যাতে তেওঁলোকে পৰৱৰ্তী সময়ত এনেকুৱা কুৱেশ্যন পেটাৰ্ণবিলাক অলপ পৰিৱৰ্তন কৰি অলপ ইজি প্ৰচেছত নাইবা তেওঁলোকে যাতে অলপ সহজ পদ্ধতিত তেওঁলোকে কুৱেশ্যনবিলাক প্ৰস্তুত কৰে যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে লিখিব পৰা এটা ক্ষমতা তেওঁলোকৰ আহি যায়। মেট্ৰিকটো হৈছে ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে জীৱনৰ প্ৰথমটো পদক্ষেপ আৰু এইটো সিস্টেমত যদি তেওঁলোকে ঠেকেচা খাবলগীয়া হয়, এইটো সিস্টেমত যদি তেওঁলোকে আগবাঢ়ি যাব নোৱাৰে তেতিয়াহ'লে তেওঁলোকৰ মনটো আত্মাটো মৰি যাব। গতিকে তেওঁলোকক প্ৰেছাৰাইজ কৰাৰ কাৰণে আমি কুৱেশ্যন প্ৰস্তুত কৰাটো উচিত নহয়। মই এই কাৰণে কৈছো যে আপোনালোকে নিশ্চয় দেখা পাইছে এই প্ৰশ্ন কাকতটো টোটাল 63 পেজ আছে। আপোনালোকে দেখিছে, মই জুম কৰি দেখুৱাইছো 63 পেজ আছে আৰু এই 63 পেজৰ এটা কুৱেশ্যন পেপাৰ হয়তো এজন ছাত্ৰই পঢ়িবলৈ গলে 3 ঘণ্টা শেষ কৰিব নোৱাৰিব। আমি দেখা পাইছো যে বৰ্তমান 70% ষ্টুডেণ্ট এনেকুৱা পৰ্যায়ত আছে যে যিসকল ছাত্ৰই এই কুৱেশ্যন পেপাৰটো ফেচ কৰি তেওঁলোকে ভাল 5 নম্বৰ তোলাটো তেওঁলোকৰ কাৰণে কঠিন হৈ পৰিব। কেৱল ডাঙৰেই নহয়, ইয়াত এনেকুৱা কিছুমান পেটাৰ্ণ দিছে যি পেটাৰ্ণটো চালে আপোনালোকেও মানে আচৰিত হ'ব। এটা প্ৰশ্নৰ কাৰণে কিমান অকাই পকাই প্ৰশ্নটো কৰিব লাগে। কিতাপত যেনেকুৱা ধৰণৰ প্ৰশ্নখিনি আছে তাৰ এটা আৰ্হিও ইয়াতে ফলো কৰা হোৱা নাই, তেতিয়াহ'লে কিতাপৰ প্ৰশ্নবিলাক কিয় তাতে দিয়া হৈছে? কিন্তু দেখা গৈছে যে এটা কিতাপত এটা চেপ্টাৰত প্ৰায় 60 70 100টাকৈ প্ৰশ্ন দিয়াৰ পিছতো সেই প্ৰশ্নবিলাকৰ পৰা কোনো ধৰণৰ প্ৰশ্ন ডাইৰেক্ট কমন নিদিয়াকৈ তেওঁলোকে নিজৰ মইমতালিৰ কিছুমান প্ৰশ্ন এতে প্ৰস্তুত কৰি তাৰ পিছত মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীবিলাকক ফেচ কৰিব দিছে আৰু পৰৱৰ্তী সময়ত যাতে এনেকুৱা পেটাৰ্ণৰ প্ৰশ্নবিলাক দিয়া নহয়, ছাত্ৰ ছাত্ৰীবিলাকক যাতে কিতাপৰ লগত সামঞ্জস্য ৰাখি প্ৰশ্নবিলাক দিয়া হয় তাৰ কাৰণে আমি আহ্বান জনাইছো। আৰু মই এষাৰ কথা ক'ব বিচাৰো যে তেওঁলোকৰ মূল উদ্দেশ্যটো কি? ছাত্ৰ ছাত্ৰীবিলাকক ফেল কৰোৱা নেকি নাইবা ছাত্ৰ ছাত্ৰীবিলাকক ধৰি ৰখাটো নেকি? আমি দেখা পাইছিলো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবে এটা সময়ত এষাৰ কথা কৈছিল যে আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীবিলাকে কিয় বাহিৰত যায়, তেওঁলোকে বিভিন্ন কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব নোৱাৰে। তাৰ মূল কাৰণটো হৈছে যে অসমৰ ছাত্ৰ ছাত্ৰীবিলাকক পাৰ্চেণ্ট কমকৈ দিয়া হয়। অৰ্থাৎ বাহিৰৰ ষ্টেটৰ ছাত্ৰ ছাত্ৰীবিলাকে 98 99 100% লৈকে তেওঁলোকে লৈ আহে, কিন্তু আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাক দেখা যায় যে তেওঁলোকে যথেষ্ট কম পৰিমাণে পাৰ্চেণ্ট লৈ যাবলগীয়া হয় আৰু প্ৰথম পদক্ষেপতে তেওঁলোকে ৰৈ থাকিবলগীয়া হয়। গতিকে আমি আশা কৰিছো যে এনেকৈ যদি পৰীক্ষা পেটাৰ্ণবিলাক পাতা হয় তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে কিমান নম্বৰ পাব, কিমান % ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিবলৈ সুবিধা পাব। যদি আমাৰ টাৰ্গেট এইটোৱে হয় যে আমি ছাত্ৰ ছাত্ৰীবিলাকক পাছ নহয় ফেল কৰাই ৰাখিব লাগিব, তেতিয়াহ'লে যি ইচ্ছা তাকে কৰি থাকক। আৰু যদি এইটো হয় যে নাই ছাত্ৰ ছাত্ৰীবিলাকক উৎসাহিত কৰি তেওঁলোকক ভৱিষ্যতে আগুৱাই যোৱাৰ কাৰণে এটা সুবিধা কৰি দিব লাগিব, তেতিয়াহ'লে কুৱেশ্যন পেটাৰ্ণবিলাক আমি চেঞ্জ কৰিবই লাগিব। এয়া অতি দুখজনক কথা। এটা কুৱেশ্যন পেপাৰত 63 পেজ থকাটো কিমান দূৰ সমীচীন হৈছে যিসকলে বনাইছে তেওঁলোকেহে জানে। যদি তেওঁলোকে ভাবিছে যে আমি বহুত জনা বুজা মানুহ তেতিয়াহ'লে এইটো তেওঁলোকৰ ব্যক্তিগত কথা। গতিকে এনেকুৱা পেটাৰ্ণ হ'ব নালাগে। মই ৰিকুৱেষ্ট কৰিছো আপোনালোকে ভিডিঅ'টো বেছি পৰিমাণে শ্বেয়াৰ কৰি সেই ব্যক্তিসকলৰ ওচৰত আৰু শিক্ষা বোৰ্ডৰ ওচৰত পঠাই দিব লাগে, কাৰণ এনেকুৱা পেটাৰ্ণৰ কুৱেশ্যনবিলাক যদি ছাত্ৰ ছাত্ৰীয়ে ফেচ কৰিব লাগে তেতিয়াহ'লে যথেষ্ট পৰিমাণে ছাত্ৰ ছাত্ৰীৰ ক্ষতি সাধনহে হ'ব। ধন্যবাদ।